ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে দেই, আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। আজি ক'তো যাব ওলোৱা নাই দেই, আৰু ক'তো একো দেখুৱাবলৈ আজি মনটো বহুত বেছিয়ে বেয়াকৈ জানেনে। ভণ্টি বহুত দিন থাকিলে, তাই এতিয়া ঘৰত যাব ওলাইছে, সেইকাৰণে মনটো আজি বহুত বেছিয়ে বেয়া। ৰাতিপুৱা সকলোৱে গা চা ধুই পিনে ওলাইছিলোঁ, ক'ৰবাত যাম বুলি নহয়, তাইক থ'ব যাব ওলাইছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিলোঁ। এই গাড়ীৰ ভিতৰত চাওকচোন, মনে ৰীল বনাই আছিলে। ৰীল বনাই থাকোঁতে মই দেখাই দিছোঁ বাৰু। তাৰপিছত আমি গোটেইকেইটা গাড়ীত বহি পিনে গৈ আছোঁ। বহুত বেছি বেয়া লাগি আছিলে, ঘৰত যাব থৈ আহিব লাগে, তো উপায়তো নাই, স্কুলো খুলিব বাবুৰ, সেইকাৰণে সিহঁতক থৈ আহিব বুলি আমি ওলাই গ'লোঁ। সোনকালে ওলালে কি হ'ব, ইমান বেছিয়ে যাম, মানে কি ক'ব আৰু। তাৰপিছত ৰাস্তাতে সিহঁতৰ ভোক লাগিল, মই নুমি পিনে সিহঁতক ব্ৰেড ৰোল কিনি দিলোঁ। ব্ৰেড ৰোল কিনি পিনে খাই ল'লে সিহঁতে গাড়ীৰ ভিতৰতে। তাৰপিছত আমি ঘৰলৈ বুলি প্ৰস্থান কৰিলোঁ গোটেইকেইটাই লাহে লাহে। তো আৰু গৰমততো গৰমেই আৰু, নকওঁ গৰমৰ কথা। বাকী সিহঁতে গৰমততো বহি পিনে খাই পিনে আমি ধুনীয়াকৈ গৈয়ে আছিলোঁ। গৈহে গুৱাহাটীততো জামটো ক'ব নালাগে, ওলাইছিলোঁ 9:30 পালোঁগৈ 1 বজাত। ইমান বেছিয়ে জাম মানে, আৰু কি ক'ব, ছানডে বুলিও মানে ৰেষ্ট নাই আৰু। ভাবিছিলোঁ ছানডে অলপ থাকিব চাগে, খোলা নাই। আজিও মানে সমানে সেয়াই, একে জামত ফচি গেলা গৰমত বহি অৱস্থা নাইকিয়া হৈ গৈছিলে। তাৰপাছতো জামবোৰ বাৰু ভাঙিল আৰু ৰখি অকণমান অন্ত পৰিল জামৰ। তাৰপিছত আমি ধুনীয়াকৈ সেয়া আপোনাৰ মালিগাঁও পালোঁ, কিবাকৈ ৰখি ইমান বেছি ৰখিছোঁ আৰু কি ক'ম আৰু, মানে ক'বলৈ নোৱাৰা হৈ গৈছোঁ। ইমান বেছিয়ে জাম আছিলে সেইদিনাখন, বহুত বেছিয়ে জাম আছিলে। তো গোটেইকেইটাই আমি গাড়ীত বহি কিবাকৈ আমি পালোঁ দিয়ক আমাৰ স্থান, আমাৰ ঘৰ পিনে আমি গৈ আছিলোঁ। গোটেইকেইটাই গৈ আছিলোঁ, ঘৰত ভাল লাগি আছিলে, কিন্তু এটা পিনে মনটো বহুত বেয়া লাগি আছে। সিহঁতে বহুত দিন থাকিল ন, এতিয়াৰ পৰা আৰু অকলে হৈ যাম, সেইকাৰণে মনটো বহুত বেয়া লাগি আছিলে। তথাপিও উপায় নাই, থ'ব যাবই লাগিব। পাই গ'লোঁ আমাৰ মৰমৰ ঘৰখন, মানে ৰঙিয়াত আমি সোমাই গ'লোঁ। ৰঙিয়া পালে যেনিবা মনটো কিবা এটা লাগি যায়, মানে ইমান বেছিয়ে ভাল লাগি যায় যেনে আৰু কেতিয়া মানে আহিব পাৰোঁ। নিজৰ ঘৰখন যেনেকুৱাই নহওক, য'তেই নহওক কিয়, কি ক'ম আৰু, মানে সোমালে দেখিলেই ভাল লাগে ন। আনপিনে এতিয়া মানে মাহঁতৰ ঘৰত প্ৰথমতে যাম, মাহঁতৰ ঘৰত গৈয়ে দেখাইছোঁ দেই। মাটোৱে বনাই আছিলে মাছৰ জোল, জিকাৰে বনাই আছিলে, গৈয়ে দেখাইছোঁ। তাই ভাতৰ সাজত ৰেডি কৰি থৈছে, আমি যাই পোৱাটো যিহেতু দেৰি হৈছে, গোটেইকেইটাই ভাত চাত খাবৰ কাৰণে ৰেডি হৈ গৈছিলোঁ, কাৰণ ইমান বেছি ভোক লাগিছিলে। আমি ৰাতিপুৱা ভালকৈ ব্ৰেকফাষ্টে কৰা নাই। মাৰ ঘৰখনত আহিলে মানে আৰু নিজৰহে ছোৱালী অৱস্থাটো মন পৰে। চুনুৱে কৰিব ল'লে বিলাহীৰ চাটনি, তাৰ স্পেচিয়েল। মায়ে বহি আছিলে, গোটেইকেইটাই কামত ব্যস্ত আছিলে। আনপিনে টিকলাকেইটাক চাব লওকচোন, মন আৰু ধন, সিহঁতৰ কাপোৰ চাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ বহি আছিলে। এওঁ বহি আছিলে, ভাত খাব ৰেডি কৰিব। এওঁক ভাতখিনি দিয়ে দিলে বাৰু ধুনীয়াকৈ সজাই পৰাই। বহু দিনৰ মূৰত তেওঁ ঘৰত ভাত খালে, আমিও খালোঁ গোটেইকেইটাই লগ হৈ পিনে। বহুত ভাল লাগিল, বহুত কম সময় পালোঁ, 2 ঘণ্টামান সময়ৰ কাৰণে আছিলোঁ, তথাপিও বহুত বেছি ভাল লাগিছিলে। মায়ে মনক মাছ চাছ বাছি দি পিনে ভাত খুৱাই আছিলে। ভাত চাত খাই আমি আৰু আহিয়ে গ'লোঁ ঘৰত, মানে মোৰ ঘৰত, আৰু ভণ্টিকো তাইৰ ঘৰত এৰি দিম। বহুত বেছিয়ে বেয়া লাগি আছে, বাছ আৰু উপায় নাই। ষ্টেচন পাল হ'লোঁ, আমাৰ ঘৰৰ ষ্টেচনখন এইখিনি। অকণমান এলিট চিনেমা হলৰ এইখিনি মই দেখাই দিছোঁ। আনপিনে ৰেলগেট পৰিছিলে, ৰখি আছিলোঁ। তাৰপিছত ভণ্টিকৈ নুমাই দি পিনে মই মোৰ ঘৰত যাম আৰু মোৰ ঘৰত আহি পাই পিনে ধুনুৰ লগত মনে ধুনীয়াকৈ ভনীয়েকৰ মৰম লৈ আছিলে। বহুত দিনৰ মূৰত লগ পালে, বাছ এনেকৈয়ে থাকে দুয়োজনীয়ে বদমাচি কৰি পিনে। ওপৰত আহিছিলে ধুনুৱে, বাইদেউ আহিল। আহি পিনে আমি তলত গ'লোঁ। ঘৰটো একেবাৰে লেতেৰা পেতেৰা হৈ আছে। মোৰ বেগ দুটাও সেনেকৈয়ে আছে, যিহেতু ৰাতিপুৱা আমি আহিবই লাগিব, সেইকাৰণে বেগৰ খোলাই নাই। আনপিনে আকৌ বাছ মোবাইল চোবাইল চাই পিনে অকণমান শুয়ে গৈছিলোঁ মই। এইপিনে বাইদেউ আহিলে, বাইদেৱে সেই ক'লে ব'লা তলত চাহ খাওঁ। তো গ'লোঁ গোটেইকেইটাই তলত, মনেও চাহ খালে। বাবুক চাওকচোন, আমাৰ টিকলা বাবুটো ধুনু বায়েকে লৈ আছে একদম। তলত গৈ পিনে মায়ে ইমনৰ লগত আছিলে, ইমনৰ লগত ধুনীয়াকৈ আৰু মৰম চৰম কৰি আছিলে। আইতাক বহুত বেছিয়ে ভাল পায় ইমনে, তো আইতাকৰ লগত থাকিলে একেবাৰে চিন্তাই নাই, সৰুৰ পৰাই আইতাকৰ লগতে আছিলে। তো সেনেকৈ ৰাতি চাতি পাৰ কৰি আকৌ ৰাতিপুৱা আমাৰ যাব লাগিব। ৰাতিপুৱা আমি আকৌ সোনকালে গা চা ধুই পিনে ৰেডি হৈ জাষ্ট গাটো ধুই ইহঁতক টোপনিৰ পৰা উঠাই লৈ বুলি ওলালোঁ আৰু অকলে। আজি মনটো খুবেই বেয়া, গাড়ী চিটকেইটাও খালী, কোনো নাই, অকলে আমিয়ে, মন আৰু মই আৰু এওঁ আৰু ইমন আমাৰ।
বাছ এনেকৈ কৰি আমি গোটেইকেইটাই গৈ আছিলোঁ ৰুমত। এইপিনে আজি ৰাতিপুৱা আহিছোঁ কাৰণে ৰাতিপুৱা সোনকালে আহোঁ, তেতিয়া আমি জামটো নাপাওঁ। 7টামান বজাতে ঘৰৰ পৰা ওলাই আহোঁ। টোপনি লাগিয়ে থাকে, উপায় নাই, পানী এগিলাচ খাই গুচি আহোঁ, কাৰণ কিবা খাব খুজিলে বহুত বেছি দেৰি হৈ যাব। টোপনি ভাল লাগিয়ে থাকে জানেনে, উঠিবলৈ মনে নাযায়, উপায়টো নাই। তো এয়া গোটেইকেইটা আমি গাড়ীত বহি গৈ আছিলোঁ ধুনীয়াকৈ। পাছত আৰু অকণমান মানে ৰাতিপুৱাৰ ভাগৰ ইমান বেছিয়ে ভাল লাগে ন ৰাতিপুৱাৰখিনি। একেবাৰে জামো নাই, একো নাই, ধুনীয়াকৈ গৈ আছিলোঁ। ধুনীয়াকৈ গৈ পিনে সোনকালে আমি ৰুম পাই গৈছোঁ। 9টাৰ আগতে আমি গুৱাহাটীৰ ভিতৰত সোমাই গৈছোঁ। নহ'লে 8টামানৰ পিছত জালুকবাৰীৰ পৰা যিটো জাম পায় সেইটো মানে আৰু অসহ্যকৰ লাগি যায়, মানে আৰু বহুত বিষ হৈ যায় বহি গাড়ীত বহিলে। কি হ'ব, ইমান বেছি কষ্ট হয় মানে, আৰু কি ক'ম আৰু। তো সোনকালে আমাৰ এইটোৱে থাকে যে আমি জালুকবাৰী কেইটা বজাৰ আগত পাৰ হ'ব পাৰোঁ, মানে ইপিনে ৰাতিপুৱা সোনকালে আহি পেলাই আমাৰ জামটো কম হয়। সেইকাৰণে আমি সোনকালে ওলাই আহি অকণমান কষ্ট হয়, তাৰ পৰা আহি অকণমান ৰেষ্ট কৰিব পাৰিলে আৰু এওঁ অকণমান ৰেষ্ট পায়, বা ব্ৰেকফাষ্টো আমি তাত গৈ পিনে কৰিব পাৰোঁ। যিহেতু ইয়াতে আমি চাহো খোৱা নহয়, কাৰণ চাহ খাব গ'লে বহুত বেছি দেৰি হৈ যায়, সেইকাৰণে আৰু চাহ খোৱা নাযায় আৰু বনাই পিনে খাব লাগিল ইয়াতে। তো ভাবিলোঁ কি নাই, ৰুমত গৈ পিনে বনাই পিনে একেলগে ব্ৰেকফাষ্টটো কৰি ল'ম। তো আমি ৰাতিপুৱালৈ সোনকালে গা চা ধুই ওলাই আহিলোঁ। মাহঁতকো এৰি থৈ আহিলোঁ, ভণ্টিকো এৰি থৈ আহিলোঁ। মনটো বহুত বেছিয়ে বেয়া লাগি আছিলে, তথাপি উপায়টো নাই, যাবতো লাগিব ন নিজৰ কামত। আনপিনে ৰুম পাই গ'লোঁ আমি গোটেইকেইটা, মন আৰু ইমনে। বাছ এনেকৈ আছিলে বহি, অকলে ধনবাবক মিছ কৰি আছিলোঁ, মোৰো বহুত মিছ কৰি আছিলোঁ। ইমনক মই ধুনীয়াকৈ খুৱাই দিলোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। নেক্সট আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।